দৈত্যৰ পৰাক্ৰম দেখি যত দেৱ ব্ৰহ্মা শিৱ সমেত মৃত্যুৰ কাৰণ দৈত্যৰ মৃত্যুৰ কাৰণ দৈত্যৰ মৃত্যুৰ কাৰণ জানি মানি সদাশিৱই মনে মনে ভাবে যুদ্ধৰ দ্বাৰা আজিলৈকে কেতিয়াও কতো কোনোদিনে কাৰো ভাল হোৱা নাই। গতিকে শংখচূড় দৈত্যৰ লগত যুদ্ধ কৰাৰ আগতে শংখচূড় দৈত্য এটা সুযোগ দিয়া প্ৰথমতে সদাশিৱে শান্তি আলোচনাৰ বাবে পুষ্প দত্ত দূত কথা শংখচূড়ক বোলে স্বৰ্গ ৰাজ্য ঘূৰাই দিয়া ইন্দ্ৰ দৈত্য ঘূৰাই দিয়া তোমাৰ বাবে নহয় ভাল তোমাৰ বাবে নহয় ভাল দেৱ দানৱৰ মিলন অতি ঠিক আছে শংখচূড় তেতিয়াহ'লে সেয়াই হওক নকৰো যুঁজিবলৈ
যুদ্ধ কৰে